নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'ৰ সৈতে স্বাগতম জনাইছোঁ। আজি মই গোপী বাহু অৰ্থাৎ দেৱলীনা ভট্টাচাৰ্যৰ এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। তেখেতে গুৱাহাটীলৈ পূজা চাবলৈ বুলি আহিছে। আপোনালোকক নিশ্চয় মই আগৰ ভিডিঅ'ত কৈছোঁৱেই তেখেতে গুৱাহাটীলৈ আহিছে বুলি। তেখেতে আজি মা কামাখ্যা মন্দিৰলৈ গৈছিলে। তেখেতে আমাৰ লগত ছ'চিয়েল মিডিয়াত তেখেতে তালৈ যোৱা কিছুমান সুন্দৰ মুহূৰ্ত আমাৰ লগত শ্বেয়াৰ কৰিছে। তেনেহ'লে দেৰি নকৰি এই ভিডিঅ'টোৰ জৰিয়তে চাওঁ, আহকচোন।